নমস্কাৰ ৰাইজ প্ৰথমে সকলোকে মহাসপ্তমী পূজাৰ বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি এয়া দেখিছেনে ডাইট টছৰ কাপোৰ এযোৰ পিন্ধি লৈছোঁ সপ্তমী পূজাৰ স্পেচিয়েল আৰু আজিৰ পৰা ষ্টাৰ্ট হৈছে এবাৰ এদিন কম সেইটো কাৰণে মনটো বেয়া লাগিছে বাৰু আপোনালোকৰ পূজা কেনেকুৱা ক'ব আৰু আজিৰ পৰা ব্লগবোৰ ফুল ব্লগবোৰ আহিব আপোনালোকে মৰম দিব আই হোপ ভাল পাব আৰু বেছি দেৰি নকৰোঁ বৰষুণ খুব বেছি দিলে মনটো অকণ বেয়া লাগিছিলে যদিও এতিয়া এৰিছে বাৰু বৰষুণৰ কাম কৰিব আমি আমাৰ কাম কৰিবই লাগিব পূজা মেইন বহুত দিনৰ আগৰ পৰা এক্সাইটেড হৈ থাকোঁ দেখুৱাই থাকোঁ আপোনালোকক বাকী বেছি কথা নকওঁ মন্দিৰলৈ লৈ যাওঁ ব'লক ৰাতিপুৱাই মই পিছে চাকি দি থৈ আহিলোঁ বাৰু সেইখিনি কথা কওঁ এতিয়া ব'লক যাওঁ মন্দিৰ ৰাইজ ওলালোঁ মেলিলোঁ তলা চলাও মাৰিলোঁ মানে চব গ'ল মইহে আছোঁ মানে বহুত টাইম নাই হোৱা যদিও 9টা বাজি গৈছে মই সেয়া চাকি দি থৈ আহিলোঁ বাৰু পিছে সপ্তমী পূজা সোনকালেই ভাগিব ন আৰু কাম বনৰো কথা আছে মন্দিৰত আলহীও আহিব আৰু বতৰটোৱে অকণমান বিধি পথালি দিলে বুলি কৈছোঁৱে যে গোটেই বোকা বাৰু যিয়ে নহওক সেইখিনি চাই থাকিলে নহ'ব যাবতো লাগিবই কি মোক মাহঁতে গালিয়ে পাৰিব মই যাওঁ আৰু ওলাই মেলি লৰালৰি কৰি গৈছোঁ আৰু বিশেষকৈ আজি ৰাতিলৈ বহুতখিনি প্ৰগ্ৰেম আছে সেইটো কাৰণেহে প্ৰব্লেম হৈছে মানে আৰতি আছে তাৰপিছত গায়ক আহিব আৰু কিবা কিবি ধেৰ প্ৰগ্ৰেম আছে আপোনালোকক দেখুৱাম বাৰু আপোনালোকে চাই থাকিব আৰু মন্দিৰতে লগ পাম দেই মন্দিৰ পাই গ'লোহি মাহঁতে নাম গাই আছে আৰু আপোনালোকে বেয়া চেয়া নাপাব ব্লগ কেইদিনমান দেৰি হৈছে দেই মানে ভাগৰ যুগৰ লাগিছে আৰু এডিটো কৰিবলৈ থাকি গৈছে আৰু পূজা শেষ হৈছেহে এদিন ৰেষ্ট লৈ পেলাই লগালগ ব্লগ মানে এডিট কৰি লগ তেন্তে ৰাইজ অকণমান মন্দিৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাওঁ আৰু একদম পূৰা নাম চাম গাই আছে সকলোৱে খুব বেছি ভাল লাগে আচলতে পিছে মনটো অলপ দুখো লাগি আছে দেই আজি সপ্তমী পূজাৰ পৰিৱেশ অকণমান সেমেকা হৈ আছে আজি মহাসপ্তমী পূজা যি আমাৰ চাৰিচাপৰি ব্ৰাহ্মণ গাঁও মিলন মন্দিৰৰ যি ঐতিহ্য পৰম্পৰা সেই পৰম্পৰা অনুসৰি বৈদিকতাৰ ভিত্তিত আমাৰ পূজা চলি আছে সকলোকে আমি মিলন মন্দিৰ পৰিয়ালৰ তৰফৰ পৰা পূজা ব্লগৰ জৰিয়তে সকলোকে জনাইছোঁ মহাসপ্তমী পূজা আন্তৰিক শুভকামনা মা ভগৱতীয়ে সকলোকে সুখ প্ৰদান কৰক আৰু সকলোৰে ধন জন বৃদ্ধি হৈ সুন্দৰভাৱে সকলোৱে জীৱন অতিবাহিত কৰক তাৰে কামনা ধন্যবাদ ফালে সপ্তমী পূজাৰ খানা বনাই আছে সপ্তমী পূজাৰ দিনত আমাৰ ৰুটি আছিলে লুচি ভাজি আৰু দেখুৱাম বাৰু খানাটো আৰু এইফালে ভিতৰত আমাৰ চাহৰ পৰ্ব চলি আছে বুন্দিয়া ভুজিয়া চাহ আৰু এইফালে বনাই আছে আমিও দি আছোঁগৈ আৰু এইফালে লুচি ভাজিও বনাই আছে পুৰোহিতৰ কাৰণে লুচি নহয় চৰি ৰুটি বনাই আছে পুৰোহিতৰ কাৰণে আৰু এনেদৰে ভিতৰত খোৱাখিনিৰ কাৰণে আৰু কাম কৰি কেনেকুৱা লাগিছে ভিডিঅ' কৰি সপ্তমী পূজা ভাগিলে আমি সেৱা কৰিলোঁ আচলতে সপ্তমী পূজা ভাগ সোনকালেই ভাগে ৰাইজ আজি আমাৰ সপ্তমী পূজা খানা আছিলে এয়া আপোনালোককো দেখুৱাই ল'লোঁ আৰু বহুত টাইমৰ পিছত আমিও খাবলৈ পালোঁ আমিয়ে চাগে লাষ্ট নেকি সদায় থাকে লুচি নাথাকে কাৰণে
ফালে বাহিৰত এনেকৈ সজাই থৈছিলে যদিও এইটো দিনত একেবাৰে চোৰ নাহে, ৰাতিহে পূৰা লাইট থাকে। লাইট জ্বলি গ'লে দেখিবলৈ ধুনীয়া লাগে। ৰাতি পাৰিলে দেখুৱাম বাৰু আপোনালোকক, কেতিয়া ঘৰলৈও যাওঁ। ৰাইজ সপ্তমী পূজা ভাগিলে আৰু এতিয়া আমি ঘৰলৈ আহিছোঁ, চব গ'ল, মই আহি আছোঁ। এইফালে আমাৰ মণ্ডপ বুলি মই নকওঁহে, আজি বহুত মানে চবেই মণ্ডপ বুলিয়ে কয় ন। তাৰপাছত এয়া আহি আছোঁ এতিয়া ঘৰলৈ, একেবাৰে বেচ চেচ পিন্ধি আহিলোঁ আৰু একদম দশমী দিনা দিলেই হ'ব। আৰু বতৰটো এতিয়া ভাল কৰিছে, ৰ'দো দিছে, ভাল লাগিছে সেইটো কাৰণে। আজি ৰাতিলৈ গায়ক আহিব আৰু কিবাকিবি বহুত বেছি অনুষ্ঠান আছে আৰু আৰতিও আছে। সোনকালে সেইটো কাৰণে ঘৰলৈ আহিছোঁ আৰু পূজা কৰি থাকোঁতে এটা দিন গুচি গ'ল ৰাইজ, মনটো বহুত বেছি দুখ লাগিছে। আৰু এবাৰ এটা দিন যিহেতু কমো আৰু সেয়াই আৰু দুখ, উপায় নাই আৰু এতিয়া ঘৰলৈ গৈ লওঁচোন বাৰু ন, কি হয়। পূজা কৰি থাকোঁতে গুচিয়ে গ'ল আৰু উপায় নাই, যি হয় দেখা যাব, ভাল হ'ব। আপোনালোকে এনজয় কৰিছেনে পূজা ক'ব, আমাৰতো পূৰা এনজয় হয় বাৰু, তাকে চাই থাকক। হেল্ল' ৰাইজ, এইফালে মই আৰতিৰ কাৰণে পূৰা ৰেডি হৈ গ'লোঁ ধুনীয়াকৈ, আৰু আপোনালোকক দেখুৱাম বাৰু পাছত কেনেকুৱা হয়। পূৰা ফোন আহি আছে, ৰ'ব দেই, কাটি দিছোঁ। পূৰা ফোন আহি আছে আৰু মই পূৰা ধুনীয়াকৈ ওলাইও দেখিবলৈ কেনেকুৱা লৈছে আপোনালোকে ক'ব। ফটো কৰি মাৰিবলৈ টাইম নাপালোঁ, কেতিয়াৰ পৰা ওলাই নহয়গৈহে। বাকী লৰালৰিকৈ ওলাইছোঁ, আজি বহুত বেছি মানে অনুষ্ঠান আছে। সদায় মোৰ এনেকুৱাই হয়, আৰতি দিনা খুব লৰালৰি হয়। আপোনালোকে কেনেকুৱা লাগিছে ক'ব। মোক এৰি থৈ তলামাৰি গুচি যাব এতিয়া, বাই, মন্দিৰত লগ পাম দেই ৰাইজ। লৰালৰিকৈ ওলাই আহিলোঁ, আমি চব একেলগতে আহিছোঁ আৰু আৰতি ষ্টাৰ্ট হ'ব আৰু আপোনালোকক পাৰিলে ভিডিঅ' কৰিলে দেখুৱাম বাৰু। ভিডিঅ' বেছি কোনেও নকৰিলে, আচলতে কৰিছিলে কিন্তু ভিডিঅ'খিনি নাপালোৱে, আৰু পিছত যদি পাওঁ কেতিয়াবা আপোনালোকক দিম। আগতে মই দিয়া আছে বাৰু ভিডিঅ', আপোনালোকে চাই ল'ব। আৰতিখিনি একে আছিলে, কিছুমানে অলপ মানে সলনি কৰা হৈছিলে। আৰু এইফালে আৰতি এদাই হ'ল, সকলোৱে জেলপি চাহ খাইছে এতিয়া। আৰু এতিয়া আমি ঘৰলৈ যাব লাগিব, কিয়নো আকৌ আমাৰ ৰাতিলৈ আকৌ প্ৰগ্ৰেম আছে। আৰু আপোনালোকক অলপমান দেখুৱালোঁ আৰতি, যিকণ মই ভিডিঅ' পালোঁ। তেন্তে ব'লক। আৰতিৰ পৰা আহিলোঁ, এতিয়া 7:30 হ'ল আৰু দেৰিয়ে হ'ল বাৰু। তাত চাহ খুৱাইছে মেলিছে, আৰু আকৌ এতিয়া মায়ে মানে ভাত বনাই থৈ গৈছে। আৰু পূজাৰ কেইদিনত আমাৰ ঘৰত এটাই ভাত আৰু আলু পিটিকা দাইল ভাতহে হয়, কাৰণ বনাই থাকিব এইকেইদিন নিৰামিষো খোৱা হয় বাৰু আমাৰ ঘৰত। আৰু মানে বনাই থাকিবলৈ টাইম নাই, মুঠতে খাব লাগে যাব লাগে আৰু মুঠতে কথা সিমানেই। আৰু আমি খালোঁ বলোঁ কৰিলোঁ, আৰু আৰতি চবেই কৈছে ভাল হৈছে বুলি, সেইটো কাৰণে ভাল লাগিছে। আৰু খুব কম দিনৰ এইবাৰ আৰতিটো আমাৰ প্ৰেক্টিচ হ'ল, 4 দিনমান প্ৰেক্টিচ কৰিছোঁ। 4 দিনত মানে বহুত বেছি ভাল হৈছে বুলি ভাবিছোঁ। আৰু যদি ভিডিঅ' আছে দি দিম আপোনালোকক। মোৰ মোবাইলত একো কৰা নাই, কাৰণ মই মোবাইল দি থৈহে গৈছিলোঁ, আৰু সেইকণ সময়ত ভয়ো লাগে দিয়কচোন। বাকী যিয়ে নহওক চাই থাকিব। আৰু গায়ক অহা ভিডিঅ' মই জানো কি দিওঁ, যদি গায়ক অহা ভিডিঅ' দিওঁ তেতিয়া বাৰু এইটো ভিডিঅ'তে পাব, যদি বেলেগকৈ দিওঁ তেতিয়াও চাব। বাকী চাই থাকক কি হয়, দেখুৱাই থাকিম আগলৈ দেই। ৰাইজ দেখিছেনে, ভাগৰ লাগিছে, কিন্তু অকণো মানে মাতটো নাভাগিলেই হয়, কাৰণ কাইলৈ নাটক আছে, চব বন্ধ হৈ যাব ভাগি গ'লে। আৰু এতিয়া আকৌ গা চা আৰতি কৰি আকৌ গা চা ধুলোহি, আৰু গা ধুই মেলি আকৌ এতিয়া ফ্ৰেছ হৈ আকৌ ওলাইছোঁ। এবাৰ ডেন্স হ'ব আৰু দেই, পূৰা আজি নাচিম। হেঁপাহ পলুৱাই এবছৰৰ কাৰণে পূজা ভাগলৈ ৰৈ থকা হয়, পূৰা ডেন্স দিম। আৰু বাৰ্থডে লোৱা ফ্ৰকটো পিন্ধাই নাই নহয়, সেইটোকে পিন্ধি ল'লোঁ, আজি পূৰা নাচিম। আপোনালোকে চাব, ক'তনো আপোনালোকক দেখুৱাবলৈ চাগে তেনেকৈ টাইম হ'ব, তথাপিতো যিমান পাৰোঁ চেষ্টা কৰিম। আপোনালোকে মুঠতে চাব, যদি মই দেখুৱাম, নহ'লে আপোনালোকে ভাবি ল'ব বহুত বেছি এনজয় কৰিম, কাৰণ গায়ক আহিব, খুব বেছি ভাল লাগিব, চাই থাকক।
এদাই হ'ল এতিয়া ঘৰলৈ আহিছোঁ বহুত বেছি এনজয় কৰিলোঁ ৰাইজ পিছে দেখুৱাব বহুত নোৱাৰিলোঁ কিয়নো কপিৰাইটৰ প্ৰব্লেম আছে যে কপিৰাইট আহি যাব পাৰে ৰাইজ আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদিহে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু